কথা নহয় সবসময় আমাৰ যিমান যিখিনি ৰেলী প্ৰগ্ৰাম হৈ আছে এনেকৈ হৈ আছে মুঠতে হাজাৰ হাজাৰ মানে বহুত মানুহ সব জাতি জনগোষ্ঠীৰ মানুহ ওলাই আহিছে আজিৰ কথা নহয় অহাকালিও আমাৰ প্ৰগ্ৰাম আছে অহাকালিও আপোনালোকে দেখে বুলি ভাবক যোৱাকালিও আমাৰ এই কোকৰাঝাৰ আৰু চিৰাঙত আছিলে হাজাৰ হাজাৰ মানুহ ওলাই আহিছে সব জাতি জনগোষ্ঠী মুঠতে প্ৰমোদ বড়ো যে এই 3 বছৰত ভালকৈ শাসন কৰিব পৰা নাই বা ৰাইজৰ কাৰণে ভাল কাম কৰিব পৰা নাই এইটোৱেই প্ৰমাণ প্ৰমোদ বড়ো আপোনাৰ বিৰুদ্ধে বিভিন্ন মন্তব্য কৰি আছে ইতিমধ্যে এই যিমান ক'লেও সেইটো ৰাইজৰ ওচৰত কিবা নহ'ব আপুনি প্ৰমোদ বড়োৱে ছাৰ ৰাহুল গান্ধীৰ নিয়ম ফ'ল' কৰা বুলি কৈছে আপুনি ৰাহুল গান্ধীৰ নিয়ম ফ'ল' কৰা বুলি কৈছে কি হ'ব মই কাকো মই বুজি নাপাওঁ এইবিলাক মই ৰাহুল গান্ধী নহয় আমি সৰু দলৰে মই প্ৰেছিডেণ্ট হয় BTCত কি হৈ আছে হোৱা নাই ইয়াৰ ওপৰত ৰাইজক জনাই দিয়াটো আমাৰ কাম আৰু কৈছে 17 বছৰে আপুনি লুটি পুটি খাইছে কালিও কৈ আছে লুটি পুটি খাৱাটো প্ৰমোদহে খাই আছে এতিয়া শ্ৰীৰামপুৰ গেটত পইচা এইফালে BTCত পইচা মইতো পোৱা নাই প্ৰমোদ বড়ো শংকিত হৈছে নেকি ৰাইজ দেখি প্ৰমোদ বড়ো ডেফিনেটলি শংকিত হৈছে এইবাৰ 2025ৰ যিটো নিৰ্বাচন হ'ব সি হাৰিব 100 আইনী ব্যৱস্থা ল'ম বুলি কৈছে মোক কিমানবাৰ জেলত দিব কৈ আছে সি কিয় দিয়া নাই আজিলৈকে আপুনি প্ৰচাৰটো অকল প্ৰমোদ বড়োৰ বিৰুদ্ধে চলাইছে প্ৰমোদ বড়োটো চলাই আছে BTCখন সেইকাৰণেতো আমি প্ৰমোদ বড়োৰ এগেইনষ্টত ক'বই লাগিব আপুনি বিজেপিৰ বিৰুদ্ধে চলোৱা নাই নেকি প্ৰচাৰটো আমাৰ বিজেপি আৰু BPFৰ লগত কোনো এলায়েন্স হোৱা নাই বিজেপিৰ হৈ প্ৰচাৰ চলোৱাৰ আমাৰ এতিয়া প্ৰয়োজন নাই প্ৰমোদ বড়োৱে যিটো আইনী ব্যৱস্থা লোৱাৰ কথা কৈছে আপোনাৰ ভয় লাগিছে নেকি এইটোত আপোনালোকে শুনা নাই কিমানবাৰ কৈ আছে প্ৰমোদ বড়োৱে আইনী ব্যৱস্থা লৈ পেলাই মোক জেলত দিব বুলি কোৱাটো এইটো আজিৰ কথা নহয় সদায় কৈ থাকে সি প্ৰমোদ বড়োৱে কিমান উন্নয়ন কৰা বুলি ভাবে BTCৰ প্ৰমোদ বড়ো জিৰ' উন্নয়ন Gracias.